welcome to my YouTube channel Learn with MDD. আপোনালোকক মই সকলোকে স্বাগতম জনাইছো মোৰ Learn with MDD চেনেলটোলৈ। আজ বহুত চিন্তা মানে ইমানেই চিন্তা হৈছে কি হ'ব মানে কি নহ'ব মানে মই ভাবি একো ততে পোৱা না। আপোনালোকে জানে না জানে পানী হলে যে মই কি কৰিম মই খাটৰিবলৈও নাজানো মানে আৰু তাতকৈ ডাঙৰ কথা এতিয়া বৰষুণ এৰাটো নামেই লোৱা নাই ইমান বৰষুণ কিয় যে দিছে ভাবিলে যে ভাবিয়ে থাকিবলগীয়া হৈছে যে অন্য কাম একোৱে হোৱা নাই কেৱল বানপানীৰ কথা ভাবিছোঁ আৰু তাতকৈ ডাঙৰ কথা এই বাতৰিবিলাক যে তাতকৈ ডাঙৰ কথা ইউটিউবাৰবিলাক ইউটিউবটো খুলিবকে নোৱাৰি জানে না নাজানে গোটেই পানী পিছে মাছকেইটা দেখালে পিছে মোৰ লোভ লাগে দেই যদিও মাছ খাই মই বেয়া পাওঁ কি কম আৰু ইমানেই চিন্তা মই তাতকৈ ভাবোঁ পানী হ'লে বা মই বাচি থাকিম পিছে বস্তুবিলাক তাতকৈ চিন্তা হয় মোৰ মোবাইলটো লৈ জানেনে মোবাইলটো যদি চাৰ্জ নাইকিয়া হয়তো শুইয়ে থাকিব ন ইয়াতো কামেই নাইকিয়া মোবাইলটো তেতিয়া মই আপোনালোকৰ লগত কেনেধৰণে কানেকশ্যন হ'ম আপোনালোকৰ লগত কথা পাতিবলৈতো মোবাইলতো চাৰ্জ লাগিব ন চাৰ্জটো হ'বলৈতো কাৰেণ্ট লাগিব ন কাৰেণ্টটো কেতিয়া পানী হ'লেতো নাপাম হয়নে নহয় পানী হ'লে বাৰু মই কি খাম ভাত ক'ৰপৰা খাম চাউল ক'ত পাম থকাকেইটা খাম বা নথকাখিনি ক'ত পাম কি হ'ব অৱস্থা মাছ বা পাম মাছ খাবলৈতো জাল এখন লাগিব জালটো নাই আৰু তাতকৈ ডাঙৰ কথা গৰু ছাগলী হাঁহ কুকুৰাকেইটা মই ক'ত বান্ধিম সেইটোৱেতো ডাঙৰ কথা ন মানুহকেইটা যেনিবা য'তে ত'তে থাকিম বিচনাৰ ওপৰত বিচনা থৈ মোৰ গৰু ছাগলীকেইটা ক'ত ৰাখিম মোৰ ছাগলীজনীয়ে দুটাকৈ পোৱালি দিছে জানিছে নাই ছাগলীজনী আৰু পোৱালি দুটা মই কি কৰিম বাৰু কওকচোন ঘাঁহ ক'ৰপৰা আনি দিম মই বা খাম মই একদম ৰেচনত পোৱা চাউলকেইটা আছে নিমখ আছে মাছ ল'ম খাম পিছে মোৰ ছাগলীজনীয়ে কি খাব দুটাকৈ পোৱালি আছে জানিছেনে বৰ ভাবিবলগীয়া কথা জানিছে নাই মই বাৰু মাইকী মানুহজনী হ'ব নে ক'ত বয় আনিমগৈ বাৰু কওকচোন গছৰ পাতকেইখিলামান এইবোৰ বহুত ডাঙৰ কথা আৰু এই যে বানপানীটো হৈছে ইয়াৰ সমস্যা সমাধান নাই নিও জানে যদি ক'বচোন মোক কমেণ্টত সমস্যা সমাধান কৰিবতো লাগিব ন সদায় বানপানী বুলিতো এনেকৈ চিন্তা কৰিব নোৱাৰোঁ আমিতো নৱপ্ৰজন্মই ন দেশখনৰ কাৰণে আছোঁ আৰু যদি বানপানী বোলে যদি ইমান সময়খিনি নষ্ট কৰি দিওঁ আমাৰ অসমখন উন্নতি হ'ব কেনেকৈ আপোনালোকে ভাবিব দেই আৰু এইবাৰ ইলেকশ্যনত যদিহে বানপানী ইছ্যুটো লয় নহয় ভোট নিদিওঁ ময়ো নিদিওঁ আপোনালোকেও নিদিব কাৰণ এতিয়া বানপানীটো প্ৰতিবাৰে হৈ আছে হয়নে নহয় কওকচোন বানপানীটোৰ কাৰণে মোৰে কষ্ট হোৱা নাই বুজিছেনে চবৰে কষ্ট হৈছে গুৱাহাটী বঙাইগাঁও মৰিগাঁও ইমান লোকচান হৈছে মানুহবিলাক কৃষ্ণ মোৰ বা ছাগলীজনী আছে আৰু সেইফালে মানুহবিলাকৰ ইমান ফিচাৰী মাছবিলাক ওলাই গৈছে মানুহবিলাকে হাজাৰ চাওকচোন নেখায় নবৈ পইচাখিনি গোটাই এতিয়া যা পানীৰ লগত মিলি গ'ল এই যে কয় যে পানীত পেলালি বুলি পইচাখিনি এইবোৰে হৈছে মোৰো গতি একেই হ'ব মোৰ ছাগলীজনী কিনোতে 2000 লৈছিলে এতিয়া দুটা পোৱালি জন্ম হ'ল যদি বানপানী হৈ যায় মোৰ পোৱালিকেইটা কি হ'ব অৱস্থা কওকচোন 2000 টকা পানীতে পৰিব যেন লাগিছে আৰু তাতকৈ ডাঙৰ এতিয়াতো মানুহবিলাকৰ হাজাৰ লাখ টকা পানীতে উঠি গৈছে আমাৰ পইচাবিলাক বৰ চিন্তা কৰিবলগীয়া কথা বুজিছা নাই বহুত চিন্তা কৰিবলগীয়া কথা পালোঁ কথা এটা ভাবি পালোঁ দেই এই পানী হ'লেতো পানী খাবলৈ পানী লাগিব নহয় আমাৰ কোনো সেই ঘোলা পানী সোপা খাম নোৱাৰোঁ নহয় বেমাৰ হ'ব ন ডায়েৰিয়া হ'ব ভাবিছোঁ ঘৰত য'ত যিমান বৈয়াম আছে বটল আছে চবতে পানী ভৰাই থৈ দিম বাপেকে পাৰিলে ডাঙৰ কেৰাহীবিলাক আছে নহয় কেৰাহীবিলাকতো ভৰাই থ'ম চচবিলাকতো বনাই থ'ম বাপেকে গা পা নুঠোঁ চিধা অকল ভাল পানীখিনি খাবলৈ থ'ম কাৰণ ডায়েৰিয়া হ'ব নহয় ডায়েৰিয়া হ'বলৈ হ'লে কি অৱস্থা হ'ব কওকচোন না দৰৱ আছে না ডক্তৰ পাম সেইটো সময়তো নিজৰ যত্ন নিজে ল'ব লাগিব নালাগিব কওকচোন বৰ ডাঙৰ কথা আহিব আপোনালোককো কৈছোঁ যদিহে পানীৰ মাজত আছে মোৰ ভিডিঅ'সমূহ যদি চাইছে পানীখিনি পাৰিলে গৰম কৰি খাব সঁচাকৈ কৈছোঁ এইবোৰ বহুত ভাইৰাছ আছে নহয় আৰু এই ভাইৰাছত যে আপোনালোকে বহুত বাচিব লাগিব কাৰণ ডায়েৰিয়া হ'ব লাগিলেতো অৱস্থাই নাইকিয়া ডক্তৰ ক'ত পাব আৰু ডক্তৰ পোৱাৰ লগে লগে আকৌ আপোনালোকৰ দৰৱ পাতি লাগিব নহয় পাৰিলে এটা কাম কৰিব যদি গাটো যদি বেয়া আছে লাগে এই নিমখ অকণমানটো পাব নহয় চেনি অকণমানো পাব পানীখিনিতে মিলাই লৈ অকণমান খাইহে দিব ভিটামিন অকণমান আহিব দেই মই কিন্তু একদম ভাল কথা কৈছোঁ বুজিছে না এতিয়া আমিও সেইবোৰকে চিন্তা কৰি আছোঁ কি কৰিলে ভাল হ'ব নহয় যদি আপোনালোকৰ ঘৰত বুট চুট আছে কেইটামান তিয়াই মেলি খাব মাজে প্ৰটিন পাব লাগিব নহয় আৰু এই মাছখন যে বেছিকৈ খাই থাকিব দেই পানীত ওলোৱা সেনেকৈ আমাৰ আগতে মাহঁতে কয় এই বোলে পানীত অহা বোলে মাছবিলাক বেছিকৈ খাব নালাগে বোলে বেমাৰ আজাৰহে হয় সেইকাৰণে বেছি পৰিমাণে মাছো নাখাব খাব আৰু মাছটো খাবই মন যাব দিয়কচোন খাব কিন্তু অধিক মাছ নাখাব দেই অকণমান চাই চিতি খাব পাৰিলে দুখন মানুহ ল'ব লাগিব ন মৌ ঢেৰ ওলাব নহয় আৰু মৌ ওলালে মহে কামুৰিলেতো মেলেৰিয়া হ'ব হয়নে নহয় কওকচোন আঁঠুৱা দুখন মানুহ লাগিব আৰু সৰু ল'ৰা ছোৱালী থাকিলেতো মহে কামুৰিব দিবই নোৱাৰোঁ ডাঙৰ মানুহকো দিব নোৱাৰোঁ আপোনালোকে পাৰিলে আঁঠুৱাখন তৰি ল'ব দেই নতৰাকৈ নুশুব
কাৰণ আপোনালোকে নিজৰ যত্ন প্ৰথম নিজৰ যত্ন নিজে চিন্তা কৰিব লাগিব আনে চিন্তা নকৰে নহয় মই একদম সত্য কথা ক'ম বুজিছে না মই মিছা কথা নকওঁ আৰু সেয়েহে আঁঠুৱাখন তৰি ল'ব আৰু খোৱা পানীটো গৰম কৰি খাবলৈ কৈছোঁৱে নহয় আৰু ভালকৈ থাকিব ইমানকৈ চিন্তা কৰি নাথাকিব পানী আহিছে যেতিয়া ভাল হ'ব আৰু প্ৰকৃতিয়ে যিটো দিয়ে তাক আমি সোনকালে পাওঁ আমি এতিয়া কৃত্ৰিম বানপানী কিছুমান আমি নিজে সৃষ্টি কৰাৰ কাৰণেহে আমাৰ অসুবিধা হৈছে নহয়নে বাৰু কিন্তু যিখিনি আমাৰ প্ৰকৃতিয়ে দিয়ে সেইখিনি আমাৰ যিমান পৰিমাণে ধ্বংস কৰিব সিমানটো পৰিমাণে আমাক দিব ইমান চিন্তা কৰি নাথাকিব সেইকাৰণে যিসকলে পানীৰ মাজত আছে ভিডিঅ'টো চাইছে যদি মই নাজানো চাবতো মোবাইল লাগিব ন কাৰেণ্টৰ চিষ্টেমটো আপোনালোকৰ কাটিছে নাই নাজানো যদিহে নাই কটা আপোনালোকে পাৰিলে আপোনালোকৰ ঘৰৰ যোনটো মেইন চুইচটো অকণমান বন্ধই কৰি ৰাখিব কাৰণ পানী আৰু কাৰেণ্টৰ মাজত যোনটো শত্ৰুতা আছে আমাৰ সেই ওচৰ চুবুৰীয়াৰ লগতো নাই বুজিছে নাই ওচৰ চুবুৰীয়া মানুহৰ লগত ঢেৰ শত্ৰুতা থাকে ন কিন্তু আমাৰ কাৰেণ্ট আৰু পানীৰ লগত যিটো শত্ৰুতা থাকে সেইটো আমাৰ ওচৰ চুবুৰীয়াৰ লগতো নাইকিয়া মানুহ একদম মৰি যাব পোৱা লাগে সেইকাৰণে কৈছোঁ অকণমান সাৱধান হ'ব সতৰ্ক হ'ব আৰু ভালকৈ থাকিব বুজিছে না আমিও সেইটোকে ভাবিছোঁ পানী আহিলে যি হয় হ'ব আৰু ভাবিম আৰু যি ভাবিম আৰু যিখিনি কৰণীয়া আছে আমি কৰিম আপোনালোকক কৈছোঁ কৰণীয়াখিনি কৰিব কাৰেণ্টৰ পৰা বাচি থাকিব আৰু শেষত ভিডিঅ'টো ইমানখিনিয়ে আপোনালোকে যদি ভাল পালে লাইক এটা কৰিব আৰু যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰিব আৰু ভিডিঅ'খন চাই দিবৰ কাৰণে বেল আইকনটোত গৈ পিনে অলটো টিপি দিব যাতে সকলো ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব আৰু আজি মই ভিডিঅ'টো এটা নতুন কিবা এটা কৰিবলৈ কাৰণে চেষ্টা কৰিছোঁ যদি ভাল লাগিছে মোক কমেণ্টত ক'ব কাৰণ মই নেক্সটবাৰ আকৌ এনেধৰণে মই ভিডিঅ' আপোনালোকৰ ওচৰলৈ মই আনি আছোঁ আৰু তাতকৈ ডাঙৰ কথা জানে নাই আজি মই এডাল ষ্টেইনাৰ আনিলোঁ ষ্টেইন আপোনালোকৰ কাৰণে ভিডিঅ' কৰিবৰ কাৰণে কাৰণ মোৰ আগতে জানিছেনে মই একো নাছিলে মই ইউটিউব খোলা একো কাৰণো নাছিলে মই ভবাও নাছিলোঁ মই কেতিয়াবা এনেধৰণে ভিডিঅ' বনাম বুলি কিন্তু বনালোতো ভাল বনাবই লাগিব আজি আপোনালোকৰ কাৰণে আনিলোঁ আৰু কিবা এটা এইটো চাওকচোন কভাৰটো আনিছোঁ লগাই থৈছোঁ দেই ষ্টেণ্ডডাল আনিছোঁ সেইকাৰণে আজি মোৰ ভিডিঅ'টো ইমান লৈ থকা নাই দেখিছে ন চাগে মই একদম ঠিক কৰি লৈছোঁ ইমানে আজি ভিডিঅ'টো আৰু যদি ভাল লাগিলে লাইক এটা কৰিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নকৰিব বাই বাই